নমস্কাৰ বন্ধুসকল, হেমন্ত গাৰ্ডেন ব্লগৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আপোনালোকক আজি লগ পাম এই ভিডিঅ'টোৰ জৰিয়তে। আৰু ধুনীয়া এখন ঠাইত গৈ আছোঁ। মানে আমাৰ এইফালে আগত আছে, এইফালে ৰবীনৰ দাদা আৰু তেখেতৰ সহকৰ্মীসকল আছে। আমি ধুনীয়াকৈ গৈ আছোঁ। এই ছোৱালী দুজনী ধুনীয়াকৈ চলাই আছে নাও। আমি নাৱত গৈ আছোঁ বৰ্তমান। সেইটো পাৰে স্কুল এখন আছে য'ত আমাৰ ৰবীন্দ্ৰ দাদা শিক্ষক, তাতে গৈ আছোঁ। ধুনীয়া এটা অভিজ্ঞতা আমাৰ আজি। কি ধুনীয়া পৰিৱেশ চাওঁ এইফালে। আমি গৈছোঁ নলনীলৈকে গৈ আছোঁ। এই দূৰলৈকে যাম আমি। সেইফালে এনেকৈ যায়, কিন্তু এতিয়া যিহেতু শাওণ মাহ চলি আছে আৰু পানী চাৰিওফালে শেষ নেকি? নহয়, খাব মন নাই। সোমবাৰে গৈছে, শাওণ মাহ চলিছে, ভাদ মাহ আহিব। আৰু এই আমি পানীৰ মাজে গৈ আছোঁ। এয়া ভেটফুল, কি ধুনীয়া ভেটফুল ফুলি আছে। একদম মজা, ধুনীয়া অভিজ্ঞতা, মজা। আহিলি যায় ঘাট কৰি নামিলো। আমি কিন্তু এতিয়া কাষেৰে এইটো ডিপুজি জান, বহুত পানী হৈ আছে, সেইকাৰণে একদম পাৰলৈকে আহিছোঁ। ডিপুজি জানটো লগ লাগিছে আপোনাৰ কলং নদীত। আৰু সেই ডিপুজি জানৰ পাৰে আমি ধুনীয়াকৈ গৈ আছোঁ। ধুনীয়া এটা গুৱাহাটীৰ ফালৰ পৰা বহুত উন্নত, প্ৰকৃতিৰ সম্পদৰে ভৰপূৰ ধুনীয়া মজা। এটা সৰু আইলেণ্ড টাইপ হৈ আছে, সৰু মানে উমানন্দ বুলি ক'ব পাৰে। কি ধুনীয়া সৰু উন্নতি একো নাই, মজা। চাওক গোবৰৰ পকৰি, এই জুই জ্বলাই বাৰু নাখায়। এইটো চাওক নদী, আৰু কি লাগে। পানীটো ইফালে দি আহিছে, এইফালে পানী ভৰাৰ কাৰণে। আৰু এইটো নাও ছাৰ্ভিচিং চেণ্টাৰ। এইখন এখন ঘৰ, গৃহস্থ গৰু খেৰ খাই আছে। দাদা ধুনীয়া জেগাত চাকৰি কৰোঁতে সদায় কাজলি গাই শিং দুটা মজা লাগছে দেই। দোষ শিং মজা লাগছে, হয় নামাৰবি। আৰু এনেকুৱা দোকানবোৰ মোৰ বিৰাট ভাল লাগে। আৰু ইয়াতে হোলীৰ দিনাখন সিহঁতে পূজা কৰে, হোলিকা দহন উপলক্ষে স্কুলত যাই আছে। এইখন স্কুল। আৰু আমি ধুনীয়াকৈ ইয়াতে ৰবীন আৰু মই মজাকৈ এইটো জেগাটো চাওক, কি ধুনীয়া জেগাত এনেকৈ আড্ডা মাৰি বহি আছোঁ। পুৰা এডাল গছৰ তলত। আৰু স্বাধীনতা দিৱস উপলক্ষে স্কুলত জাতীয় পতাকা উত্তোলন কৰা হ'ব ৰমেনদাৰ। তো সেই উপলক্ষে আমি আহিছিলোঁ আজি। তো আৰু লগতে এয়া চাওক, সেই টিকলিজনী নিজৰ শৈশৱ উপভোগ কৰি আছে। এখন হাতত ফুলৰ টোপোলা আৰু এখন হাতত তিৰংগা, এনেকৈ স্কুলত গৈ আছে। চাওক কি সুন্দৰ দৃশ্য। আৰু এয়া নানান ৰঙীন ফুলেৰে সজাই তোলা হৈছে নলনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণ। হিমাচল যমুনা গঙ্গা উচ্চল জলধি তরঙ্গা তব শুভ নামে জাগে তব শুভ আশিষ মাগে গাহে তব জয় গাথা জন গণ মঙ্গল দায়ক জয় হে ভারত ভাগ্য বিধাতা। আৰু এতিয়া আমি ঘৰলৈ বুলি উভতি আছোঁ। উভতাৰ পথত এই পথবিলাক আপোনালোকক দেখুৱাই আছোঁ। পথৰ কাষে কাষে এয়া গৰুবিলাক এনেকৈ বান্ধি থোৱা হৈছে। এইমাত্ৰ জন্ম পোৱা পোৱালি
একদম জন্মৰ পোৱালি মানে 10 মিনিট মান হ'ল জন্ম হ'বৰ কাৰণে চাওক আমি যাওঁতে আমাৰ বোলে চাৰে জন্ম পাইছে এইটো চেউৰি চাওক এটা দুৰ্লভ দৃশ্য আজিৰ সমাজত মানে আজিৰ পৰিৱেশত এইটো চাওক এই ক'ত গ'ল এই ওলা এইটো চাওক সোণালী পকা হয় এইটো আৰু এইটো আজি চাওক আপোনালোক ভিডিঅ' দেখুৱাই আছোঁ সোণালী পকা কি ধুনীয়া চাওক আমি এইবিলাকেৰে ফটো আগত কপালত ফটা লৈছিলোঁ সোণালী ফটা তো এইটো মজা নিনিও ইয়াক থাকক ইয়াতে তাৰ ৰাজ্য বঢ়িয়া থাক দেই মজা উভতি আহিলোঁ ধুনীয়া আপোনালোকক এটা ধুনীয়া ভিডিঅ' এটা দিলোঁ কেনেকুৱা লাগিল জনাব বাই বাই টাটা নেক্সট ভিডিঅ'ত লগ পাম বঢ়িয়া আমাৰ যাত্ৰা শেষ আৰু এই লংঘৰ লাগে তালা মাৰি দিব যাতে নাওখন কোনো চুৰ কৰিব নোৱাৰে এইখন বহুত মানে প্ৰয়োজনীয় বাহন স্কুল যাওঁতে আকৌ আমাৰ লাগিব নাওখন চুৰ